যেহেতু আজি গৰু বিহু সেইকাৰণে এইবিলাক যোগাৰ কৰা হৈছে গৰু গা ধুৱাবলৈ। এইটো দীঘলতি আৰু এই পাতটো দীঘলতি বুলি কয় আৰু এইটো মাখিয়তী বুলি কয়। এই দুটাই বোলে জোকাৰিলে বোলে মাখি নাহে। আৰু এইকেইটা চাক বনাই থৈছে গৰু গা ধুৱাবলৈ। থেকেৰা আছে, কেৰেলা আছে, জাতিলাও আছে, হালধি আছে আৰু বেঙেনা আছে। আৰু এইখিনি মই পিচিলোঁ মাহ আৰু হালধি। এতিয়া এইখিনিয়ে গা ধুম আৰু যিহেতু গৰু নাই তথাপিও নিয়মটো কৰিছে আৰু এনেই। এফালে পুখুৰীত নলাত ক'তো পানী নাই, সেইকাৰণে ক'ত ধুৱাব লৈছে জানে আপোনালোকে? পদূলি মুখতে ধুৱাব লৈছে দুডুকাহঁতৰ পানী লৈ। আৰু এজনীয়ে যি গৰু আছে সেই গৰুজনীকে চবেই ধুৱাব আৰু এতিয়া। যিহেতু গাঁৱতো আজিকালি গৰু নাইকিয়া হ'ল, নাই গৰু নাই ক'তো। আমি ইয়াত অকল 3 ঘৰমানতে গৰু আছে। একালে মেলি ধুৱাম আৰু এতিয়া ইয়াতে। গৰু গা ধুৱাওঁতে লাহনি ভাঙি থাকিলে। আৰু এয়া অসমীয়া পৰম্পৰা, গৰুক গা ধুৱাইছে।